কেনে ইমানকৈ যে অথনিৰ পৰা মাতি আছোঁ মাত খৰ দিয়া নাই যে গ'লো গা বেয়া লাগিছে তোমাৰ শুই থাকা এই মা ক'ত গ'ল মা অ' তোৰ কাৰণে ভাতকেইটা বনাব পৰা নাই নেকি তাই গাটো বেয়া লাগিছে তই ভাতকেইটাটো বনাব পাৰ সেই ইমান মানুহটো ভোক লাগি আহিছে ইমান দূৰৰ পৰা আহিছোঁ ভাতকেইটা বনাব পাৰ নে নোৱাৰ এনেই হলি হা তোৰ এনেই পুহিছোঁ মই ভাতকেইটা বনাই সোনকালে অফিচ আছে মোৰ পাচলি নাই তই আগতে নকৰি গ'লি পাচলি নাই এতিয়া ক'বলৈ আহিছ বৰ মানে দেই আৰু তুমি শুই থাকা তুমি ভাত বনাব নালাগে মা আছে নহয় মায়ে বনাব ভাত মই যাওঁ মই টাউনৰ পৰাই আহোঁগৈ গম পাইছা পাচলি কেইটামানকৈ লৈ আহিম দেই এইটো চাৰ্টকে পিন্ধি যাওঁ বেয়া নহয় এইটোকে পিন্ধি যাওঁ আৰু কি আনি কোমোৰা জিকা আৰু অঁ এইকেইটাকে আনি যোৱা হেৰা তুমি সোমা গম পাইছা অঁ কিবা আনিব লাগিব নি তোমালৈ লৈ আহিম বাৰু মই অঁ কিবা আনিব লাগিব নি তোমালৈ টাউনলৈ ওলাই লৈ অঁ এইটো চাৰ্টকে পিন্ধি যাওঁ অঁ অঁ হ'ব দিয়া শুনিছা নহয় বাপ শুই থাকে ভাত নবনাবা তুমি হেৰি মা আছে ন মায়ে বনাওঁ ভাতকেইটা গম পাইছা তুমি ভালকৈ ৰেষ্ট লোৱা মা আছে নহয় মা তই ভাতকেইটা বনাই সোনকালে মই আহি আছোঁ সোনকালে তাই যাবি পাচলি শুনিছা নে আৰু তাইক শুবলৈ দে অঁ তই কি কৈছা তই মা কি কৈছা তই হা বোলে কি আনিব লাগে দেখিছ নে তই চলিবলৈ পইচা পাতি এটা যে নাই এই লকডাউনৰ সময়ত তই দেখিছ নে হে তই চকুৱে তই দেখিছ নে কিমান বজাৰ আনিলো কালি দেখিছ নে হে জানিব লাগে নাই তই মই ওলাই গৈছোঁ নি মই ওলাই গৈছোঁ নি কিবা তই জানিবই লাগে যে এতিয়া পইচা পাতি দিগদাৰ হৈছে আৰু তই এতিয়া আমুকান তামুকান দেখিছ নে মই কি এটাই খটোন ঘৰখনত বুজি পাব লাগে তই ভাত বনা সোনকালে ওলাই আহিবা আকৌ তুমি মায়ে ভাত বনাব নহয় তই কাম বন কৰিব নালাগে শুই থাকা মই আহিছোঁ হেৰা শুনিছানে আলুকি দেই মোৰ অঁ কি পাচলিৰ দাম বজাৰত কি ক'বা গম পাইছা কেইটামান পাচলি লৈ আহিছোঁ কোনোমতে অ' মা ওলাই আহিছোন ওলাই আহ তই কিনো কৰি আছ ভিতৰত ওলাই আহ খাই মাৰিছ ভাত বনালি নাই পিছে অঁ এতিয়া কোমোৰা আনিছোঁ এইটো কোমোৰা কিমান লৈছে গম পাওঁ নে 60 টকা লৈছে কি দাম পাচলি এই ৰঙালাও আনিছোঁ এপিচ ভাল লাগিছিল মই ৰঙালাও পিছে আনিবলৈ কৈছিলে আৰু এইবোৰ আনিছোঁ এইকেইটা পাচলিকে আনিছোঁ আজি লৈ যা পাচলি আৰু মোনাটো বহুত পাচলি আছে লৈ যা ভাল পাইছানে তুমি হা শুনিছানে অঁ ভাল পাইছা নে গান অঁ তোমালৈ তৰণিকেইটা আনিছোঁ অঁ তুমি খাই ল'বাচোন শুনিছানে অঁ ঐ ভাত আন সোনকালে ভাত হ'লনে নাই হোৱা ভাত বা সোনকালে মা অ' মা ভাত হ'ল নাই দে কিমান ভোক লাগিছে গম পাওঁ নে কাম আছে কিমান কাম কৰি আছে বাৰীত কাম কৰি আছে ময়ে কৰিব লাগিব ঘৰখনৰ কাম তাইতো গা বেয়াই তই কিডাল কৰ ঘৰত ভাতকেইটা বনাওঁতে কৰ দৰকাৰ বা সোনকালে ভাত আন তুমি মনে খাবা আকৌ বস্তুটো মাক নিদিবা শুনিছা নে তোমালৈহে আনিছোঁ আকৌ তোমাৰ গাটো ভাল হওক সোনকালে এইজনী কিখন ভাত বনাই খাব নোৱাৰি ভাত এটা এইজনী শুনিছা নহয় মই ওলাই যাওঁ অলপ অঁ ওলাই আহিবা তুমি থাকা শুই থাকা মা মা ক'ত আছ মা তই কাম কৰিবলৈ নিদিবি আকৌ তাই গা বেয়া লাগি আছে গম পাইছোঁ নহয় কাম আৰু নোৱাৰিলে থৈ দিবি চৰুৰ ওচৰলৈ নাযাবি মই আহি লাগিলে ভাত বনাওঁ শুনিছ নাই অঁ বিননি কৰি নাথাকিবি অঁ মই অফিচৰ কেণ্টিনলৈ ওলাই আহিছোঁ অলপ ওলাই আহিছোঁ অঁ কি কৈছে পলা ভাঙিছে মায়ে ইমান বেয়া কাম কৰিব পাৰে মায়ে ৰ'বা গৈ আছোঁ মই এতিয়াই গৈ আছোঁ ৰ'বা
অফিচ ক্ষতি কৰি গৈ আছোঁ মই আজি ৰ'বা চিন্তা নকৰিবা আৰু তুমি নেকান্দিবা কেলৈ কান্দিছা তুমি নেকান্দিবা ৰ'বা নেকান্দিবা শুনিছা নে কি কৈছোঁ তুমি নেকান্দিবা তুমি অঁ গৈ আছোঁ চিন্তা নকৰিবা আৰু ঘৰলৈ কেলৈ যাবা নাযাবা নাযাবা তুমি নাযাবা লাগিলে মাক উলিয়াম এখন ঘৰৰ পৰা বেলেগত থৈ আহিম ক'ৰবাত কিন্তু তুমি নাযাবা শুনিছা নে কি কৈছোঁ অঁ ৰাখা ৰ'বা গৈ আছোঁ কি হৈছে কি ঘৰখনত হয় কি ওলাই যাব নোৱাৰি ঘৰখনৰ পৰা অশান্তি ঘৰত থাকিলে অশান্তি ভাতকেইটা ভালকৈ বনাই খুৱাব নোৱাৰো ইমান অশান্তি তুমি থাকা তুমি নেকান্দিবা শুনিছা নে তুমি নেকান্দিবা যোৱা আৰু এই মাক মই চাই ক'ত গ'ল মা ওলাই তই ওলাই কি হ'ল কি লাগিছ কি মই ঘৰখনত থাকিলে অশান্তি ভাত কেইটামান ভালকৈ খুৱাব নোৱাৰো কাৰণ অফিচৰ পৰা ঘূৰি আহিব লগা হৈছে মোৰ কি হৈছে কি তহঁতৰ ফোন আহি আছে অফিচৰ চাইলেণ্ট কৰি থ'ব লগা হৈছে তই তোমাৰ ক হৈছে কি তই ভাত ঘৰত থাকি মোৰ শান্তি নাই ভাতকেইটা ভালকৈ বনাই মই এই লগতে এতিয়া শান্তি কৰিছ কি কৰিম অশান্তি কৰিব আহিছ চকী এইবিলাক থাকিব নালাগে তহঁতি ওলাই যাওঁ ঘৰৰ পৰা কোন ওলাই ঘৰৰ পৰা ওলা শান্তি নাইকিয়া হৈছে তই অলপ ওলা ঘৰৰ পৰা ওলা এক মিনিট নাথাকিবি ঘৰত ওলা মোক তই তোক বেলেগত থৈ আহিবি ওলা সোনকালে ওলা ঘৰৰ পৰা ওলা ঘৰৰ পৰা ওলা ঘৰটোত শান্তি নাই জ্বলাই দিম ঘৰ চিনি পোৱা নাই তহঁতি হা তোৰ পৰা শান্তি নাইকিয়া হৈছে তাই অহা দিন অফিচত শান্তি নাই ঘৰত ভাতকেইটা ভালকৈ বনাই খুৱাব নোৱাৰো ল'ৰাটোক কি কৰিব পাৰা তই ওলা তোক বৃদ্ধাশ্ৰমত থৈ আশ্ৰমত থাকিবি আজিৰ পৰা তোৰ পুত্ৰ নাই তোৰ আজিৰ পৰা ল'ৰা নাই তোৰ ওলা ঘৰৰ পৰা ওলা ঘৰৰ পৰা নহয়